হাই ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'লৈ বহুত স্বাগতম জনালোঁ আৰু আপোনালোকলৈ ৰঙালী বিহু বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি গৰু বিহু সেইবাবে আমাৰ গৰুকেইটাটো ধুৱাব লাগিবই আৰু মাহ হালধি একদম ধুনীয়াকৈ পিচি থোৱা আছে। এতিয়া আমাৰ গৰু ধুৱাম, চাই থকা গোটেইটো। এইজনী দেখিছে আৰু এজনী সানি থোৱা আছে একদম ধুনীয়াকৈ পোৱালি আমাৰ। আৰু এয়া দেখিছে চাহ ধুনীয়াকৈ একদম মাৰিত ধুনীয়াকৈ একদম ভৰাই লোৱা হ'ল আৰু মাহ হালধি অকণমান আছে আমি সানি আৰু এতিয়া আমি গৈ আছোঁ গৰুক নোৱাবলৈ। তাৰপিছত আৰু আমাৰ পিছফালে কিমান ধুনীয়াকৈ কপৌ ফুল হৈছে আপোনাক দেখুৱাই দিম গ'লা। এয়া ওচৰৰ পৰা পিছত দেখুৱাম মানে এয়া দেখিছে অকণমানকৈহে ধৰিব পাৰিব। তাৰপিছত আমি গৈ আছোঁ সেইফালে এইখন পথাৰেই হয়, কিন্তু ইয়াত যেনিবা এতিয়া পানী বহুত হৈ গৈছে, অকণমান হৈছে ইমানো নাই হোৱা। তালৈকে যাওঁ আৰু এজনী আমাৰ গৰু, এজনী একেবাৰে ডাঙৰজনী গৰু হয়তো পোৱালি মই লৈ যাওঁ। দেউতাহঁত গুচি গ'ল, মই এইফালে নাযাওঁ, মই এই পিন্ধি যাম। লগ আৰু গৰুৱে একদম পুৰা ঘাঁহ খাই আছে, ঘাঁহ এইবিলাক কিছুমান ৰং ধৰিবলৈ আছে আৰু কিছুমান ৰং ধুনীয়াকৈ ধৰি আছে শিলতি। আৰু এইফালে এই দুজোপা যে মোৰ বহুতেই ভাল লাগিছে, কাৰণ বহুত ধুনীয়াকৈ একদম ৰং ধৰি গৈছে, ওখ আছে। বহুতৰ কপৌ ফুল আগফালে থাকে আৰু আমাৰ যে পিছফালে আছে। আমাৰ যিমান মানে এজোপা হ'ল আম গছত আছে আৰু আম কলি আছে সৰু সৰুকৈ। আৰু এইফালে চাওক আমাৰ পিছফালেহে আছে, যিমান কপৌ ফুল আছে চব পিছফালে আছে আৰু এজোপাহে আগফালে আছে। আৰু ইমানেই ধুনীয়াকৈ গোন্ধাই আছে নহয়, মোৰ বহুত ভাল লাগিছে এই গোন্ধটো। আৰু এইপিনে দেখিবলৈ পাইছে জেতুকা, আৰু মই আধাখিনি ছিঙিলোঁ। দিনতে নলগাওঁ মানে, এতিয়াই নলগাওঁ, আমি ৰাতি লগাম জেতুকা। আৰু এইফালে জেতুকা মই ছিঙি লওঁ।